এইবাৰ পূজা বুলি মোক দেউতাই এইটোকে আনি দিলে আৰু উঠনিৰ পৰা এইটোকে লৈ খেলি আছোঁ মই মনটো বহুত ভাল লাগিছে আজি। এতিয়া মই লগৰ চবকে দেখুৱাব পাৰিম মোৰ পুতলাটো। চবকে এতিয়া মই দেখুৱাই জ্বলাম। কিমান ভাল লাগিব। ৰুমি পমি মেচিহঁতে মোক বৰ হাঁহে নহয়। এতিয়া হাঁহিব আকৌ। এতিয়া ক'ৰ পৰা হাঁহিব? সিহঁতক মই পুতলাটো দেখুৱাম নহয়। পুতলাটোৰ কাৰণে যে মই কত কি কৰিব লগা হৈছে। পুতলাটোৰ কাৰণে মই দেউতাহঁতৰ আগত কাম কৰি দেখুৱাবলগীয়া হৈছে। দেউতাহঁতে অকৰা নহয়। পুতলাটো মোক আৰু কিনি দিলে। সেই গৰমো বেছি পৰিছে। গছৰ তলতে বহিলোঁ আৰু লগৰজনীলৈকে ফোন এটা কৰোঁ। তাইকো মোৰ পুতলাটো দেখুৱাই জ্বলাম আজি। অঁ হেল্ল' শেষৰ খাইদি হাউত কেনে আছো না মাৰি বৰগছজোপা তললে। মই বৰগছজোপা তলতে বহি আছোঁ। সেই তোক মই আজি চাহ পিয়াছ এটা দিম। অঁ দেৰি নকৰিবি, সোনকালে আহ। খুৰীজনী শেষৰ খাইদি আহিছে হ'বলা। তাইৰ হাততনো সেইটো কি আনিছে? তাই দেখোন মোতকৈও কিবা ভাল জিলিক মালাক বস্তু এটা লৈ অহা দেখিছোঁ। আৰু ওচৰত আহি পাই লহিচোন। বুলবুলি তই মোক মাতিছিলি হ'বলা। ক'লে ক'লেনো কিমান বহিম। আৰু সেই এইটো চাহ আকৌ দেউতাই মোক পূজাত কিনি দিলে। বৰ ধুনীয়া লাগিছে দেখোন তোৰ পুতলাটো। ধুনীয়া পুতলা চাই কিনিছোঁ আকৌ মই। সেই এইটো বহুত দামী পুতলা আকৌ। সেই 1000 টকা লৈছে আকৌ। হয় তোৰ সেইকণি পুতলাটোত 1000 টকা নাই লোৱা। এইটো চাহ আকৌ এইটো মোক সেই দেউতাই কিনি দিছে কালি। মোৰ এইটো চাহ কি বস্তুনো এইটো দেখোন মই অকণমান লৈ চাওঁ। অকণমানহে ল'ব পাবি আকৌ। তোৰ ভাগৰ পুতলাটো অকণমান দে মই চুই চাওঁ। ল তোৰ বলটো দেখোন বৰ ধুনীয়া ল'বলৈ। তোৰ পুতলাটোও ধুনীয়া ল'বলৈ। বুলবুলি আমি কাম এটা কৰোঁ নহ'লে। আমাৰ দুইটা বস্তু দুটা সলনি কৰি লওঁ। তই মোৰ বলটো ল আৰু মই তোৰ পুতলাটো লওঁ। হ'ব দে সেইটোকে কওঁ। বল নহ'লে আমাৰ বস্তুকেইটা চবকে দেখুৱাওঁগৈ। বল। হে প্ৰভু, মই এই পৃথিৱীখনত কিয় জন্মগ্ৰহণ কৰিলোঁ বাৰু? আমাৰ এই দুখীয়া দুখ কেতিয়াও নুগুচে। লগৰ চবেই পূজাত নতুন নতুন খেলা বস্তু কাপোৰ চব লৈ আছে। মোৰ হাতত একোৱেই নাই। নাই যি নাই ফুটা কৰি এটাও নাই। হে প্ৰভু, তুমিয়ে কিবা এটা ৰাস্তা দেখুওৱা আৰু। খুৰীজনী দেখোঁ চম্পা নদীৰ পাৰত কান্দি থকা দেখিছোঁ। ময়ো দেখিছোঁ। এইক মানে পূজাৰ বস্তু কিনি নিদিয়াৰ কাৰণে ইয়াত আহি কান্দি আছে। ভালেই হ'ব তেতিয়া। এইক আজি আমি ভালকৈ সেকা দিব পাৰিম। আজি আমাৰ বস্তু দেখুৱাই এইক বহুত জ্বলাম। বল ভাল লাগিব আজি। কি হ'ল চম্পা বেটি, ইয়াত কান্দি আছ যে অকলে অকলে? তাকেহে বেচেৰীয়ে কান্দি আছে। পূজাত চাগে কোনেও একো কিনি নিদিলে। আইঅ বেয়াই লাগিছে চম্পালে পাই। তোমালোক মোৰ ওচৰত কিয় আহিছা? তোমালোকে মানে মোৰ জ্বলাবলৈ আহিছা। আমি দুখীয়া মানুহ, আমাৰ বস্তু লোৱাৰ সামৰ্থ্য নাই। তোমালোকে সেই খেলনা বস্তুবোৰ লৈ খেলি থাকা, মোক দেখুৱাব নাহিবা। তই সদায় দুখীয়াই হৈ থাকিবি। তহঁতি কেতিয়া ধনী হ'ব নোৱাৰ। আৰু চা, তই যে নদী পাৰত আহি এনেকৈ কান্দি আছহি, তই কাক শুনাবলৈ কান্দিছহি? তই তাতকৈ দেখোন নদীত জঁপিয়াই মৰি থকাই ভাল। বুলবুলি এই মৰি থকাই ভাল সঁচা। এইয়া চা, আমাৰ হাতত পুতলা বল, তোৰ হাতততো একোৱেই নাই। বুলবুলি বল এই ওচৰত থাকিলে আমাৰ আজি দিনটো বৰবাদ হৈ যাব। বল আমি খেলোঁগৈ। লুজাৰ কৰোবাৰ। হে ভগৱান, এনেকৈ সদায় বেলেগৰ পৰা অপমান পাই থকাতকৈ মই আজি নদীত জাপ দি মৰি থকাই ভাল।